Welcome to my channel Sopon Blog. আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাবলৈ লাইছোঁ ৰহাৰ দীঘলদৰী মিলনপুৰত অনুষ্ঠিত হোৱা ভোগালী মেলা। আহকচোন চাওঁ আমি ভোগালী মেলা। গেটখন চাওকচোন কিমান সুন্দৰ হৈছে। কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাবচোন। আৰু এইফালে এশিঙীয়া গঁড় প্ৰস্তুত কৰিছে তেওঁলোকে। আৰু এইফালে মুখ্য আকৰ্ষণ হিচাপে প্ৰস্তুত কৰিছে মৃত্যুঞ্জয় মন্দিৰটো। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। এইফালে আহি পালেহি বিহু দল। তেওঁলোকে বিহু পৰিৱেশন কৰিব। চাবচোন কেনেকুৱা লাগে। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু তেওঁলোকে বিহু পৰিৱেশন কৰিলে। চাওকচোন কি সুন্দৰকৈ নাচিছে। এনেকুৱা এটা বিহু পাৰ্টিৰ মঞ্চত নৃত্য পৰিৱেশন কৰি থাকিলে সঁচাকৈ একদম মনটো বিহু বিহু লাগি যায়। চাওকচোন তেওঁলোকে কি ধুনীয়াকৈ নৃত্য কৰি আছে, অৰ্থাৎ বিহু নাচি আছে। চাৰিওফালে মানুহে মানুহ। চাওকচোন কি ধুনীয়াকৈ নাচিছে তেওঁলোকে। আৰু এইফালে মঞ্চৰ বেক চাইডে দুজন ল'ৰাই নাচি আছে। বিহুৰ ফাংচনতে হওক বা যিয়ে নহওক এনেকৈ মঞ্চৰ বেক চাইডে নানাচিলে বিহু বিহু নালাগে পিছে। চাওকচোন তেওঁলোকে কি ধুনীয়াকৈ নাচি আছে। আৰু এইফালে আজি এই বিহু মঞ্চত মুখ্য অতিথি হিচাপে অহা ডৰথী বৰদলৈ তেওঁ চাওকচোন গীত পৰিৱেশন কৰি আছে। চাওকচোন তেওঁ কি ধুনীয়াকৈ গীত পৰিৱেশন কৰি আছে। এই কেমেৰাটো জুম কৰি দিছোঁ অকণমান। আৰু চাৰিওফালে এইবিলাক মানুহে মানুহ দেখিছে নহয় কিমান মানুহ হৈছে তেওঁক চাবৰ কাৰণে। আৰু আজি কলিটো অলপ বেছিকৈ পৰিছে। তেওঁ গীত পৰিৱেশন কৰি আছে। এইফালে পূৰা সকলোৱে নাচিছে, কাৰণ বিহু ফাংচন বুলি ক'লে নানাচিনো কেনেকৈ থাকিব পাৰি। আৰু এইফালে ক'লে লগৰজনে ব'ল ঘৰলৈকে যাওঁ, বেছিও ঠাণ্ডা পৰিছে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আৰু এটি নতুন ভিডিঅ' লগ পাম বুলি আশা ৰাখি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।